This is the last day of 2022 and এফালে বাহিৰত পৰা ৰেডি হৈ গৈছে আৰু বাহিৰত আছে পুৰা খানা আজি খানা ৰাতিপুৱা খানা হ'ব আজি ৰাতিপুৱালৈকে একদম ভ্লগটো কৰি মানে 2023 লৈকে এই ভ্লগটো ষ্টাৰ্ট হৈছে একচুৱেলি 2022 এণ্ড এণ্ডিং হ'ব 2023 তো চলো এফালে পুৰা খানা খাই আৰু এফালে আছে মাংস আছে খানা হ'ব আৰু এইফালে পুৰা পোলাও হৈ গৈছে গৰম গৰম আৰু এইফালে পুৰা মাংস একদম পুৰা গৰম গৰম এইফালে ভাতা ভাত আহি গ'ল কিন্তু মাংস নাছিল এই মাংস গ'ল দে এই মাংস আহি গ'ল আৰু এইফালে পুৰা মাংস ৱেলকাম টু 2023 এণ্ড আজি প্ৰথমটো দিন নতুন বছৰ আৰু মানে উঠিলোঁ উঠি কিনি মানে চাহ তাহ খাই অলপ মানে ওলাই যাম আৰু আজি মানে দিনটোত যি কৰোঁ যি নকৰোঁ সকলোবোৰ আপোনালোকক দেখাম আজি প্ৰথম দিন 2023 তো আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু কালিৰ পৰা খানা গ'ল কালি ৰাতি মানে 31 পৰা খানা চানা গ'ল এণ্ড আজিও হ'ব খানা তো বাইদেউ আজি দিনটোত কি কৰোঁ কি হয় সকলোবোৰ আপোনালোকক দেখাম আৰু এটা মোৰ ৰিকেপ ভিডিঅ' আহিব মানে 2022 মোৰ ভ্লগবোৰৰ এটা কমপ্লিট এটা ৰিকেপ ভিডিঅ' দিম তো সেইটো চাব আপোনালোকে So here is the Puspa and Happy New Year. सभी को हैप्पी न्यू ईयर बोल दो Happy New Year. कितना बड़ा हैप्पी होगा न्यू ईयर कितना बड़ा पूरी धरती की मेरा ओके ओके ठीक है কালি আমাৰ মানে ৰাতি খানা গ'ল একচুৱেলি এইটো ফেমিলি খানা আছিল মানে মাহীহঁত মামাহঁত তেনে গোটেইখিনি মিলি আৰু আমি ইয়াতে আছিলোঁ তো এইটো মানে খানা হ'ল এটা ফেমিলি খানা এণ্ড আজিও চাগে আছে তো বাইদেউ যিখিনি হওক অলপ ঘূৰি আহোঁ আজি অলপ চ' আজি ফাৰ্ষ্ট ডে হিচাপত অলপ মানে ওলাই আহিছোঁ আজি ভাইটি নাহিল মানে মই আহিছোঁ আৰু এইফালে মোৰ গাঁৱৰ ভাইটি এজন আহিছে চ' আমি দুটা মানে অলপমান ওলাই আহিছোঁ আৰু বাকী আজি গোটেই দিনটো মানে কি কৰোঁ কি নকৰোঁ সকলোৱে আপোনালোকক দেখাম বাৰু যিকি নহওক তো এইফালে অলপমান ওলাই যাওঁ এণ্ড খানাৰ ভিতৰত সোমাই খুব ভাল লাগে চ' লেটছ চেক দিছ আৰু আজি মানে বছৰৰ প্ৰথম দিন ন তো সেইকাৰণে অলপ ঘূৰিছোঁ আৰু আবেলিকৈ বোলে কিবা খানা হ'ব তো খানাৰ কাৰণে অলপ গৈ পেলাই প্ৰিপেয়াৰ কৰিব লাগিব বস্তু পাতি ল'ব লাগিব আৰু যি কি নহওক মানে এই ভ্লগটো মই ইয়াতে অকণ সমাপ্ত কৰিম বাকী অলপ ভিতৰলৈ গৈ লওঁ ঘৰত ভ্লগটো এণ্ডিং কৰিম আৰু বাকী যি কি নহওক নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল বাইদেউ হেপী নিউ ইয়েৰ সকলোকে নতুন বছৰ বহুত আন্তৰিক শুভেচ্ছা থাকিল আৰু মানে ফাইনেলি এনেকুৱা এটা লোকেশ্যন পাই গ'লোঁ এণ্ড এইফালে দেখিব গৈছে চাহপাতবোৰ নাইকিয়া হৈ গ'ল মানে চাহপাতবোৰ পূৰা ফেক্টৰীলৈ নিলে আৰু এইফালে যিখিনি আছে সেউজীয়া হৈ আছে বাইদেউ যি কি নহওক যোৱা বছৰটো আপোনালোকে বহুত মৰম দিলে বহুত আপোনালোকৰ মৰম পালোঁ আৰু মোৰ চেনেলটো যথেষ্টখিনি মৰম পাইছোঁ আৰু বহুতখিনি নতুন ফ্ৰেণ্ড পালোঁ বহুতখিনি কথা শিকিলোঁ বাইদেউ যি কি নহওক বছৰটো যিমানে ভালে কুশলে গ'ল তাৰ মাজতে কিছুমান মানে দুখ লগা মুমেণ্টটো আছিল সেইটো থাকেই চবৰ লাইফতে থাকে লাইক চবৰ লাইফ যদি হেপী হয় দেন তাত অলপ ছেড মুমেণ্ট হ'লেও থাকে ন তো মোৰো আছিল বাইদেউ যি কি নহওক বছৰটো বহুত ভাল গ'ল আৰু আশা কৰোঁ যাতে এই বছৰটো আপোনালোকক বহুত ভাল হওক সকলোৱে যাতে সপোনবোৰ পূৰা হওক মোৰো সপোনবোৰ যাতে পূৰা হওক তাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব আৰু যাতে মই আৰু মজা মজা ভিডিঅ' বনাব পাৰোঁ আৰু এইবাৰ এই বছৰটো 2023 বহুত ধামাকা প্লেন আছে ৰিচেণ্টলি মই শিৱসাগৰ গৈ আছোঁ 4 তাৰিখ মানে জানুৱাৰী 4 তাৰিখ ৰাতি আমি ওলাই দিম শিৱসাগৰ চ' আপোনাৰ ৰাতি যাম মৰ্ণিং পাই যাম তো সেইকেইটা মেবি 3টা এপিছ'ড হ'লেও আহিব বহুত ধামাকা এপিছ'ড আহিব আশা কৰোঁ সেইকেইটা ভ্লগত যাতে আপোনালোকে বহুত মৰম দিয়ে আৰু এইটো ভ্লগতো যাতে আপোনালোকে মৰম দিয়ে এণ্ড মই ৰিকেপ ভিডিঅ' এটা বনাম একচুৱেলি মানে 2022ত মই যিমানখিনি ঘূৰিছিলোঁ সকলোৱে এটা মানে শ্বৰ্ট ক্লিপত এটা ৰিকেপ ভিডিঅ' বনাম চ' সেইটো আপলোড দিম হয়তো আজি নহ'লেও মই কাইলৈ হ'লেও আপলোড দি দিম চ' সেইটো চাব বাইদেউ এইটো ভ্লগ আপোনালোকে কেনেকৈ পেলাই কমেণ্ট কৰি জনাব এণ্ড চেনেলটো যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব চ' টাটা বাই বাই এইটো এণ্ডিং কৰিছোঁ আৰু যদি খানা হয় দেন মই ইয়াতে এড কৰি দিম ক্লিপটো বাই বাই